নমস্কাৰ সকলোকে কেনে আছে সকলো আশা কৰিছোঁ ভালেই আছে নিশ্চয় ন আজি কাতি বিহুনো কাৰ বেয়া হ'ব পাৰে মোৰ ফালৰ পৰা আজি কাতি বিহু বহুত উল্লেখ জনাইছোঁ সকলোকে আশা কৰিছোঁ সকলোৱে ভালে থাকক আমিও ভালে থাকোঁ বিহুতনো আমি কেনেকৈ তুলসীৰ তলত চাকি দিওঁ আৰু শৰাই দিওঁ তাকে বোলো আমি মোৰ ভিডিঅ'টোৰ যোগেদি আপোনালোককো দেখাওঁ আৰু লগতে যে চুকত যে চাকি জ্বলায় সাজৰ চাকি জ্বলায় সেই নিয়মটোনো আমি কেনেকৈ কৰোঁ আপোনালোকক তাকে দেখাওঁ বুলি ভাবিলোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই নিশ্চয় ভালেই পাব আহক এতিয়া এয়া চাওক আমাৰ মায়ে চাকি জ্বলাই আছে সাজৰ মৃতকৰ চাকি আৰু আমি এতিয়া আহিলোঁ এয়া খেল চাবলৈ আমাৰ গাঁৱত খেল হৈ আছিলে খেল চাবলৈ আহিলোঁ ল'ৰাটো খুব আমনি কৰি থকাৰ কাৰণে গুচি আহিলোঁ খেল চাবলৈ আৰে অকণমান উঠাই দিছোঁ দেখাই দিওঁ বোলো আপোনালোককো লগতে আমাৰ গাঁৱৰ ল'ৰাখনৰ লগত বেলেগ এখন গাঁৱৰ ল'ৰা খেল হৈ আছে এয়া আহি ঘৰ পাই পিনি এতিয়া গধূলি চাকি জ্বলালোঁ মম জ্বলালোঁ আৰু লগতে ল'ৰাকেইটাৰ কাৰণে আজি লাইট কিনি অনা হৈছিলে লাইটবিলাক ফিটিং কৰি আছে হোৱা নাই লগাই দিব এতিয়া এয়া মম জ্বলাই থকা হৈছে এখন চাকি দিছোঁ দুৱাৰমুখত কাতি বিহু বুলি ক'লে সকলোৰে ঘৰত চাকি জ্বলোৱা মম জ্বলোৱা এইবিলাক চাগে একদম উৎফুল্লিত হৈ থাকে সকলোৱে আজি গধূলিটো কেনেকৈ ঘৰটো সজাম এনেকৈ ভাবি আমাৰো তেনেকুৱাই হয় বাৰু এয়াই সৰু সুৰাকৈ থুলমূলকৈ কৰিছোঁ আৰু এয়া মাহ প্ৰসাদৰ শৰাই দিব লৈছে তুলসী তলত মায়ে শৰাই সজাই আছে ল'ৰাকেইটা ছাইডতে বহাই লৈছে আমাৰ ল'ৰাটোৱে আকৌ কলাখীটো লৈ পিনি ছিঙিবলৈ লৈ আহিছে এয়া লাইট অনাৰ কথা কৈছিলোঁ যে এয়া লাইট জ্বলাই দিলে এনেকৈ গোটেই ঘৰটোতে ৰাতি দেখি ভাল লাগে বাৰু এয়া হ'ল এয়া বুটমাহ ভাগ কৰি আছে চবেই খাই আছে ওচৰৰ খুৰীহঁতে এয়া আমাৰ মা এয়া চকৰি ফুটাই থকা হৈছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু দেৰিলৈকে দেখাব নোৱাৰিম আজি চাগে মই এডিটিং কৰি দিয়া নহ'ব কালিলৈ দিম আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু ভিডিঅ'টো চাই ভাল পালে মানে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ সকলোলৈকে আজিলৈ আহিছোঁ বাই বাই